Hello and welcome back. তেতিয়া ৰাতিৰ সময় আছিল। চাৰিওফালে ঘুপমৰা অন্ধকাৰ। কেৱল এটা কোঠা আছিল য'ত চাৰিডাল মমবাতি জ্বলি আছিল। নীৰৱ নিৰ্জন পৰিৱেশত এই চাৰিওডাল মমবাতিয়ে মনে মনে কথা বতৰা পাতি আছিল। প্ৰথম মমডালে বাকীবোৰক কৈছিল, মই শান্তি। কিন্তু এই পৃথিৱীৰ চাৰিওফালে যেতিয়া মই এবাৰ চকু ফুৰাওঁ তেতিয়া মোৰ বৰ ভয় লাগে। চাৰিওফালে হিংসা, দেশ, লুটপাট, ধৰ্ষণ, ব্যভিচাৰ এইবোৰ দেখি মই অতিষ্ঠ হৈ গৈছোঁ। গতিকে ইয়াত মই থকাটো বৰ কঠিন হৈ পৰিছে। এনেদৰে কৈ প্ৰথম মমবাতিডাল নুমাই থাকিলে দ্বিতীয় যিডাল মমবাতি আছিল তেওঁ ক'বলৈ ধৰিলে, মই বিশ্বাস। কিন্তু এনেকুৱা লাগে যেন পৃথিৱীত বিশ্বাস, হিংসা, কপট, ছল এইবোৰে ভৰি পৰিছে। গতিকে এই ঠাইখন আৰু মই থকাৰ উপযুক্ত নহয়। এনেকৈ কৈ দ্বিতীয় মমডালো নুমাই দিছিল। তৃতীয় যিডাল মমবাতি আছিল সিও বৰ দুখী হৈ আছিল। সিও ক'বলৈ ধৰিলে, মই প্ৰেম। যিকোনো মানুহৰ কাৰণে মই সকলো সময়তে নিজে জ্বলি যাব পাৰোঁ। কিন্তু বৰ্তমান কাৰো ওচৰত মোৰ কাৰণে সময়ে নাই। স্বাৰ্থ আৰু হিংসাই মোৰ স্থান লৈছে বৰ্তমান। এতিয়া আৰু মানুহৰ মাজত প্ৰেম ভাৱনা নাই। মানুহবোৰ বৰ স্বাৰ্থপৰ বুলি কৈ তৃতীয় মমবাতিডালো নুমাই থাকিল। যেতিয়া তৃতীয়ডাল মমবাতি নুমাই থাকিল তেতিয়া সেই কোঠাটোত এজন সৰু শিশুৰ আগমন হ'ল। সি কোঠাটোলৈ সোমাই আহিল আৰু মমবাতিবিলাক নুমাই যোৱা দেখি তাৰ মনটো দুখেৰে ভৰি পৰিল। কিন্তু চকুৰে তাৰ চকুলো ক'বলৈ ধৰিলে। সি ক'লে, মোৰ জীৱনটো অন্ধকাৰময় কৰি তোমালোক কেনেকৈ গুচি যাব পাৰিলা? তোমালোকতো শেষলৈ জ্বলি থাকিব লাগিছিল। তথাপিও তোমালোকে মোৰ লগ এৰি গুচি গ'লা। মই কি কৰোঁ? এই ল'ৰাজনৰ কথাবোৰ শুনি চতুৰ্থ মমডালে ক'লে, ভয় নকৰিবা, মই আশা আৰু মই তোমাৰ লগত আছোঁ। আৰু চোৱা, এতিয়ালৈকে মই জ্বলিয়ে আছোঁ। তুমি মোৰ জ্বলি থকা যি জুই শিখা আছে তাৰেই সকলোকে জগাই ল'ব পাৰিবা। তেওঁ তাকে কৈছিল। এই আশাৰ সৈতে শান্তি, প্ৰেম, বিশ্বাসক পুনৰ জ্বলাই দিলে।